নিজৰ জীৱনটো এনেকুৱা জিয়া যাতে কোনোবাই তোমাৰ বেয়াটো ক'লে তাৰ ওপৰত যাতে কোনো বিশ্বাস নকৰে। জীৱনটোক বুজিব বিচাৰিছা যদি পিছলৈ চোৱা আৰু জীৱনটোক জীয়াব বিচাৰিছা যদি আগলৈ চোৱা। আপুনি সেইটো কাম কৰক যিটো কাম কৰি আপুনি ভাল পায়, নহ'লে আপুনি গোটেই জীৱনটোক বেলেগৰ জীৱন জীয়াই থাকিব। সদায় তৈয়াৰ হৈ থাকিব, কাৰণ বতৰ আৰু মানুহ কেতিয়া সলনি হৈ যায় একো ঠিক নাই। কিমানেই ধৰিলা পিছলি নিশ্চয় যায়, এইটো সময় সলনি নিশ্চয় হৈ যায়। সলনি হৈ যোৱা সময়ৰ লগত, নহ'লে সময়টো সলনি কৰিব শিকা। মজবুৰি আছে বুলি দুখ নকৰিবা। জীৱন তুমি মোক উৰিবলৈ শিকাই দিয়া, যিকোনো পৰিস্থিতি কৰিবলৈ শিকাই দিয়া, যিকোনো পৰিস্থিতিত সুখী থাকিবলৈ শিকাই দিয়া আৰু যিকোনো পৰিস্থিতিত জিকিবলৈ মোক শিকাই দিয়া। জীৱনৰ এটা ডাঙৰ সত্য এইটোৱেই যে জীৱনত সেইসকল মানুহে আগবাঢ়িব পাৰে যিসকল মানুহে প্ৰয়োজনত কষ্ট কৰিব পাৰে। যদি তুমি সেই সময়ত হাঁহিব পাৰা, যিটো সময়ত তুমি সম্পূৰ্ণৰূপে ভাঙি পৰা, বিশ্বাস কৰি লোৱা এই পৃথিৱীত কোনেও তোমাক মনটো ভাঙিব নোৱাৰে বুলি। যিকোনো মানুহ তেওঁৰ কৰ্মৰ দৰে মহান, তেওঁৰ জন্মৰ পৰা নহয়। যদি আপুনি একো কৰিব নোৱাৰে তেনেহ'লে এটা কাম নিশ্চয় কৰিব, সেইটো হৈছে চেষ্টা। আপুনি সুখী থকা আপোনাৰ বেয়া বিচৰাসকলৰ বাবে সকলোতকৈ ডাঙৰ সাজা হয়। যদি তুমি গন্তব্য স্থান পোৱা নাই তেনেহ'লে ৰাস্তা সলনি কৰা, কিয়নো গছে সদায় পাত সলায়, তেওঁৰ গুৰি নহয়। অপেক্ষা কৰাসকলে সিমানেই পায় যিমানখিনি চেষ্টা কৰাসকলে এৰি থৈ গৈছে। যেতিয়াই তোমাৰ মনলৈ আহিব তুমি সফল হ'ব নোৱাৰা বুলি, তেতিয়াই সেইসকল মানুহলৈ মনত পেলাবা যিসকলে তোমাক কৈছিল তুমি কৰিব নোৱাৰা বুলি। তেতিয়া পুনৰ এবাৰ চেষ্টা কৰিবলৈ অনুপ্ৰেৰণা পাবা। বহুত কষ্ট কৰিব লগা হয় মহাশয় যিকোনো কামত সফল হ'বলৈ, আৰু মানুহে অলপতেই কৈ দিয়ে যে কিমান সহজ আছিল। ৰাস্তাতেই লুটিলেও সেইসকল মানুহক যাৰ নিজৰ শক্তিৰ ওপৰত কোনো ধাৰণাই নাই। যদি জীৱনত সংঘৰ্ষ আৰু কষ্ট নাথাকে তেনেহ'লে জীৱনটো জীয়াই একো মজা নালাগে। ডাঙৰ ডাঙৰ ধুমুহাও ৰখি যায় যেতিয়া লক্ষ্য তোমাৰ বুকুৰ মাজত থাকিব। তেতিয়া পুনৰ এবাৰ চেষ্টা কৰিবলৈ অনুপ্ৰেৰণা পাবা। এই পৃথিৱীৰ যিকোনো বস্তুৱেই কষ্ট পালে ভাঙি যায়, কিন্তু সফলতাই হৈছে এনেকুৱা এটা বস্তু যিটো কষ্ট খাই পেলাইহে পোৱা যায়। যিমান ভাল পোৱা তোমাৰ লক্ষ্যৰ প্ৰতি থাকিব, এলাহ আৰু টোপনি সিমানেই দূৰত থাকিব। সেইকাৰণে লক্ষ্যক ভাল পাবলৈ শিকা। মানিছোঁ যে অসফলতাই মানুহক ভাঙি পেলায়, কিন্তু সেইটোৱে জীৱনত এটা নতুন পথ দেখুৱায়। যদি কথাখিনি শুনি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লগতে লাইক কৰি দিব।